নমস্কাৰ বন্ধুসকল আজি মই আহিছোঁ অতি গুৰুত্বপূৰ্ণ এপ এটাৰ বিষয়ে আলোচনা কৰিবলৈ। বন্ধুসকল, আপোনালোক SBIৰ খাতাধাৰক নেকি? যদি SBI বেংকত আপোনাৰ একাউণ্ট আছে তেনেহ'লে আপোনালৈ এটি সুখবৰ। বন্ধুসকল, আপোনালোকে ATM কাৰ্ড নোহোৱাকৈ পইচা ওলাব পাৰে। হয় বন্ধুসকল, যদি আপোনাৰ ATM কাৰ্ড আপুনি ঘৰতে পাহৰি গৈছে লগতে লৈ যাবলৈ, তেনেহ'লে একো চিন্তা কৰিব নালাগে। এতিয়া আপোনাৰ মোবাইলটোৱে আপোনাৰ ATM কাৰ্ড হৈ যাব। বন্ধুসকল, তাৰ কাৰণে এটি এপ আছে, সেই এপটোৰ নাম হৈছে ইউনো SBI। হয় বন্ধুসকল, ময়ো এজন SBIৰ খাতাধাৰক আৰু মোৰো একাউণ্ট আছে SBIত, আৰু সেইকাৰণে মই ইউনো SBI এপটো ডাউনলোড কৰি লৈছোঁ। বন্ধুসকল, মই জনাব বিচাৰোঁ যে যদি আপুনি ইউনো SBI এপটো ডাউনলোড কৰে তেনেহ'লে আপুনি বেংকৰ গৈ কেনে তাৰে কৰ্মচাৰীৰ জৰিয়তে, বেংকৰ যিসকল কৰ্মচাৰী থাকে তেওঁলোকৰ জৰিয়তে, তেওঁলোকৰ সহায় লৈ আপুনি ইউনো SBI একাউণ্টটো অ'পেন কৰি ল'ব। হয় বন্ধুসকল, যদি আপুনি ইউনো SBI এপটোৰ সুবিধা লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি বেংকৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি কেনে ইউনো SBI এপটো ডাউনলোড কৰি আপুনি এক্টিভ কৰি ল'ব। তাৰ পিছত বন্ধুসকল, ইউনো SBI আপোনাৰ বহুতো সুবিধা আছে। ইয়াৰ জৰিয়তে আপোনালোকে আপোনাৰ একাউণ্টত কিমান বেলেঞ্চ আছে সেইটো আপুনি লগালগ চাব পাৰে। লগতে আপুনি টকা পইচা ট্ৰানজেকশ্যন কৰিব বিচাৰিলে, অন্য কাৰোবালৈ পঠাব বিচাৰে বা অন্য বেংক একাউণ্টলৈ পঠাব বিচাৰে, তাৰো সুবিধা আছে। তো বন্ধুসকল, আহক আমি ইয়াৰ বিষয়ে বিতংভাৱে জানো। বন্ধুসকল, যেতিয়া আপুনি বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনাৰ ইউনো SBI এপটোৰ একাউণ্ট এক্টিভ কৰি ল'ব, তেতিয়া আপুনি এটা পাছৱৰ্ড দিব। সেই পাছৱৰ্ডটো আপুনি লগ ইন কৰিবৰ সময়ত লাগিব আপোনাক। চ' মই মোৰ একাউণ্টটো খুলি লওঁ। তো বন্ধুসকল, মোৰ ইউনো SBIৰ একাউণ্টটো লগ ইনটো খুলি লওঁ। তো খুলিবৰ কাৰণে মই লগ ইন যিটো এম পিন থাকে আৰু ইউজাৰ ID, মই এম পিন মোৰ পাছৱৰ্ডটো বহাই লওঁ। এতিয়া বন্ধুসকল, মোৰ ইউনো SBI একাউণ্টটো খুলি গ'ল। এতিয়া চাওক, ইয়াতে লিখা আছে ভিউ বেলেঞ্চ। মই ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে মোৰ বেলেঞ্চ কিমান আছে মোৰ একাউণ্টত সেইটো আমি লগালগ চাব পাৰোঁ। লগতে বন্ধুসকল, ইয়াৰ আৰু কিছু ব্যৱহাৰ আছে, যেনে ইউনো পে'ৰ জৰিয়তে আপোনালোকে কাৰোবালৈ ধৰক পইচা পঠাব লাগে, এই ইউনো পে'ৰ জৰিয়তে আপুনি পইচা পঠাব পাৰে। চ' ঠিক এদৰে আৰু আপুনি কি কৰিব পাৰে, ইয়াৰ জৰিয়তে ধৰক একাউণ্ট যিটো আছে সেইটো অপশ্যনত গৈ কেনে আপোনাৰ মোৰ বেলেঞ্চ কিমান আছে সেইটো চাব পাৰে। আপুনি ডিপ'জিট কেতিয়া কিমান কৰিছিলে, ডিপ'জিট অপশ্যনত যাই কেনে ইয়াতে আপোনাৰ বেলেঞ্চ চাব পাৰে। আৰু মই এটা সুবিধা দেখাই আছোঁ, ছেভিং একাউণ্ট। ইয়াতে গৈ কেনে ইয়াতে চাওক, আপোনাৰ কেতিয়া কিমান ধৰক আপোনাৰ ট্ৰানজেকশ্যন কেতিয়া কিমান কৰিছিলে, চব ডিটেইলছ ইয়াতে আপুনি পাই যাব। ট্ৰানজেকশ্যন ষ্টেটাছ, আপোনাৰ ট্ৰানজেকশ্যন কিমান হৈছিলে, আপোনাৰ প্ৰত্যেকটো মাহৰ মানে আপুনি যিমান ট্ৰানজেকশ্যন কৰিছে প্ৰত্যেকটো আপুনি ইয়াতে চাব পাৰিব। ক'লৈ ট্ৰানজেকশ্যন কৰিছে পুৰা ডিটেইলছ আপুনি লাভ কৰিব ইয়াতে ট্ৰানজেকশ্যনত যাই কিনে। ঠিক আছে, এইটোৰ বিষয়ে জানিলোঁ, একাউণ্টৰ বিষয়ে। এতিয়া ইউনো পে'টো আমি জানিলোঁ। ইউনো কেছ, এইটো হ'ল এই সুবিধাটো আমি কেতিয়া লওঁ বন্ধুসকল, এই ইউনো কেছ যিটো আছে সেইটো আমি সুবিধা লওঁ যেতিয়া আমাৰ ATM কাৰ্ড নাই। তেতিয়া ইউনো কেছত ক্লিক কৰি কিনে ATM বুলি অপশ্যনটো আছে, ATMত যাম। ইয়াতে আমি 20,000 টকা লৈ ওলাব পাৰিম। ATMত যাই কিনে আমি কিমান এমাউণ্ট পইচা ওলাব লাগে সেই এমাউণ্টটো বহাই দিলোঁ, ধৰক 500 টকা বহাই কেনে আমি কি কৰিম, নেক্সট মাৰি দিম। নেক্সট মাৰি কেনে ইয়াতে আমি পিন, যিটো আমি ট্ৰানজেকশ্যনৰ কৰিবৰ সময়ত বা যিটো আপুনি পিন বহাব, যেতিয়া আপুনি ইউনো SBI একাউণ্টটো এক্টিভ কৰিব তেতিয়া আপোনাৰ পিন থাকিব। সেই পিনটো যেতিয়া বহাব, পিনটো বহাই কেনে নেক্সট মাৰি দিব। মাৰি দিয়াৰ পিছত এটা মেছেজ আহিব, এটা পাছৱৰ্ড আহিব, মেছেজ এটা 6টা নম্বৰৰ। সেই 6টা নম্বৰৰ মেছেজ কি কৰিব, আপুনি ATMত যাব। ATMত যাই কিনে প্ৰথমে আপুনি কি কৰিব, আপোনাৰ তাতে ইউনো SBI বুলি এটা অপশ্যন থাকে ATMত, ইউনো SBI কাৰ্ডলেছ বুলি লিখা থাকে, কাৰ্ডলেছ ইউনো SBI, তাতে অপশ্যনটো টাইপ কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো পাছৱৰ্ড আহিব, মই এইটো মাৰাৰ পিছত যিটো পাছৱৰ্ড আহিব 6টা নম্বৰৰ, সেই পাছৱৰ্ড মাৰি দিব। মাৰি দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ যিটো পিন আপুনি ট্ৰানজেকশ্যন কৰিবৰ সময়ত এই ইউনো SBI এক্টিভ কৰাৰ পিছত যিটো ট্ৰানজেকশ্যন পিন থাকে, সেই পিন মাৰি দিয়াৰ লগে লগে আপোনাৰ পইচাটো ওলাই আহিব। কিন্তু বন্ধুসকল, ইয়াতে যিটো পিন জেনেৰেট হ'ব, সেই পিনটো মই যিটো এতিয়া চাপ'জ মই ইয়াতে পিনটো বহাই দিলোঁ, নেক্সট মাৰি দিম, এগ্ৰি বহাই কিনে কনফাৰ্ম মাৰি দিয়াৰ লগে লগে মই যেতিয়া কনফাৰ্ম মাৰি দিম তেতিয়া এটা পিন আহিব 6টা নম্বৰ। সেই পিনটো মই যেতিয়া ATM কাৰ্ডত যাম, ATM কাৰ্ডত যাই কিনে প্ৰথমে মই কাৰ্ডলেছ ইউনো SBI বুলি তাতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে পিন যিটো এতিয়া এই কনফাৰ্ম মাৰাৰ লগে লগে এটা 6 নম্বৰ মানে 6টা নম্বৰ মানে 6 ডিজিট এটা পিন আহিব, জেনেৰেট হ'ব, যিটো ওৱান টাইম হ'ব। জেনেৰেট যোৱা পিনটো মই তাতে টাইপ কৰি কিনে মই আকৌ নেক্সট ট্ৰানজেকশ্যন পিনটো বহাই দিম। বহাই দিয়াৰ লগে লগে মোৰ পইচা ওলাই আহিব। এনেকৈ ধৰণে মই কাৰ্ড নোহোৱাকৈ মই মোৰ পইচা ওলাব পাৰিম। তো বন্ধুসকল,
চ' বন্ধুসকল এইটো হ'ল ইউনো এছ বি আইৰ সুবিধা। তো বন্ধুসকল আৰু বহুতো সুবিধা আছে ইউনো এছ বি আইৰ। মই ইউনো এছ বি আইৰ মই চবতকৈ বেষ্ট সুবিধাটো এইটো ভাবোঁ যে আমি কাৰ্ড নোহোৱাকৈ পইচা ওলাব পৰা সুবিধাটো মই বেষ্ট বুলি ভাবোঁ। কিয় আমি কাৰ্ড কেতিয়াবা পাহৰি যাওঁ, ঘৰতে এৰি থৈ আহোঁ। চ' মোবাইল খালী সময়তো মোবাইল থাকিলেই আপুনি এছ বি আইৰ এটিএমৰ পৰা আপুনি পইচা ওলাব পাৰে। তো বন্ধুসকল যদি আপোনাৰ ইউনো এছ বি আইৰ এপটো মোবাইলত ডাউনলোড নাই তেনেহ'লে এতিয়াই ডাউনলোড কৰি লওক। হয় বন্ধুসকল, এইটো আপোনাৰ দৈনন্দিন জীৱনত বহুতো কামত আহিব।